সকলোকে নমস্কাৰ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক এটা নতুন বস্তু বনাই দেখুৱাম। আপোনালোকেও বনাব পাৰিব। এই বস্তুটো বনাবৰ কাৰণে আমাক লাগিব আলু। আলুকেইটা মই বইল কৰি লৈছোঁ। এতিয়া এনেকৈ পিটিকি ল'ম। আপোনালোকৰ যদি আলুটো টান হৈ থাকে তেতিয়াহ'লে আপোনালোকে চালাড ৰুকনিৰে ধুনীয়াকৈ ৰুকি ল'ব। তেনেকৈও হ'ব। এই আলু পিটিকাখিনি মোৰ প্ৰস্তুত হৈ গ'ল। এতিয়া মই ইয়াত দিম আপোনাৰ সোৱাদ অনুযায়ী নিমখ। আপোনালোকে সোৱাদ অনুযায়ী দিব। তাৰপাছত কিছুমান মছলা দিব পাৰে ইয়াত, জিৰা গুড়ি, জালুকৰ গুড়ি আৰু সোৱাদৰ কাৰণে গৰম মছলা বা আপোনালোকে ধনিয়া, পিঁয়াজ এইবিলাক দিব পাৰিব। এনেকৈ আকৌ গোটেইখিনি মিহলাই ল'ব লাগিব। এতিয়া হৈ গ'ল, কিছু সময় থৈ দিম। এতিয়া মই এইটো কাপেৰে 2 কাপ আটা লৈছোঁ। ইয়াৰ পিছত মই ইয়াত দিছোঁ এচামুচ নিমখ আৰু এচামুচ ৰিফাইন। এতিয়া মই আটাখিনি মাৰি ল'ম। তাৰ বাবে পানী লাগিব। এইটো কাপেৰে প্ৰথমতে পানী লৈছোঁ আৰু অলপ পানী দি আটাখিনি মাৰি ল'ম। মাৰি লোৱা হোৱাৰ পিছত এনেকৈ মই 2টা লাডু বনাই লৈছোঁ ডাঙৰকৈ। এতিয়া বেলি ল'ম আৰু একে সমানকৈ এনেকৈ দুখন কৰি বেলি লৈছোঁ আৰু ইয়াতে এতিয়া মই আলুখিনি দি দিছোঁ। এনেকৈ গোটেই ৰুটিখনতে আলুখিনি দি দিব। তাৰ পাছত মিলাই দিব। এতিয়া এনেকৈ মিলোৱা হৈ গ'ল। এতিয়া আন এখন বেলি থোৱা ৰুটি আছিল, সেইখন ইয়াৰে ওপৰত মিলাই দি দিম। ইয়াৰে পিছত ধুনীয়াকৈ ছাইডটো টিপি দিব লাগিব। এতিয়া এনেকৈ প্ৰস্তুত হৈ গ'ল। আৰু এতিয়া আমি কাটি ল'ব লাগিব। এনেকৈ মই মাজতে দুফাল কৰি লৈছোঁ। এইটো পুৰা কাটা নগ'লেও কথা নাই, এনেই চিনটো হ'ব লাগে। তাৰ পাছত এনেকৈ দিব লাগিব। আপোনালোকে কিমান ডাঙৰ কৰে সেইটো নিজৰ কথা। এতিয়া মোৰ কাটা হৈ গ'ল। এইখন মই বনাইছোঁ। কেনেকৈ বনাইছোঁ আপোনালোকক দেখুৱাম। এনেকৈ মাজত এবাৰ কাটি লৈছোঁ। গোটেই কাটি লওঁতে ফালি যাব নিদিব। এনেকৈ গোটেইখনতে কৰি ল'ম। এতিয়া আমি এনেকৈ 2টা ভাগ যে কৰিছিলোঁ তাৰ পৰা এনেকৈ দুভাগটো মিলাই লৈ এনেকৈ পকাই দিব লাগিব। এনেকৈ মই গোটেইখনেই প্ৰস্তুত কৰি ল'ম। এনেকৈ এইখন হৈ গৈছে। গোটেইকেইখনে এনেকৈ বনাই লোৱা হৈ গ'ল। এতিয়া ভাজিব লাগিব। ভাজিবৰ কাৰণে মই ৰিফাইন ব্যৱহাৰ কৰিম। কেৰাহীটো বহাই দিছোঁ। গৰম হোৱাৰ পিছত এনেকৈ ৰিফাইন দিছোঁ। এতিয়া ৰিফাইনখিনি গৰম হৈছে। ইয়াতে মই এটাকৈ প্ৰথমতে বহাই দিছোঁ। একেলগে 3টা দিম। আৰু কিছু সময় হোৱাৰ পিছত লৰাই দিব লাগিব। আপোনালোকে নিজে গম পাব। যদি ৰঙা হৈ আহে তেতিয়াহ'লে ওলোটাই দিব। প্ৰথমতে ৰঙা হৈ অহাৰ পিছত ইয়াৰ পিছফালে অলপ ৰঙা হৈ আহিছে। এতিয়া আকৌ ওলোটাই দিছোঁ। এইফালেও হওক। এনেকৈ কিছু সময় ভাজিব লাগিব।
এয়া তৈয়াৰ হৈ গৈছে ধুনীয়াকৈ ৰঙা হৈছে আৰু ভাজা হৈ গ'ল এতিয়া নুমাই থৈ দিম এনেকৈ মই গোটেইকেইখনে বনাই ল'লোঁ এয়া দেখিবলৈতো ধুনীয়াই হৈছে খাবলৈ ধুনীয়া হ'ব আপোনালোকেও বনাই চাব ঘৰত কেনেকুৱা লাগিল খাই জনাব এনেদৰে কিছুমান নতুন নতুন বস্তুৰে ভিডিঅ' বনাই আপোনালোকক দেখুৱাম চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ